আমাৰ খানাৰ আয়োজন চলি আছে এফালে আলু কাটি আছে আৰু পিয়াজ কাটিছে আমাৰ আজি ফেমিলি পিকনিক চলিছে ফেমিলি পিকনিক কিন্তু মাংস কটা মানুহটো হেৰাই থাকিলে ক'তনো গ'ল নাজানো আৰু এইফালে আমাৰ দেউতা আৰু বৰ্তা বহি পেলাই জুই ফুৱাই আছে ইয়াত আমি বনাম আৰু এইফালে আমি খাম এখন পাল তৰি থোৱা আছে ধুনীয়াকৈ এয়া মাংস কাটি আছে আৰু এইগৰাকী মানুহজন হেৰাই থাকিলে মাংস কাটিবলৈ যাক মাতিছিলোঁ তেখেত হেৰাই থাকিলে সেইকাৰণে আমাৰ এতিয়া ভাস্কৰে মাংসটো কাটিবলগীয়া হৈছে আৰু এইফালে সদৌ তেতেলী চুকৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ আজিৰ অতিথি পিকনিকৰ অতিথি এতিয়া মই পিচিবলৈ লৈছোঁ আদা নহৰু আৰু জলকীয়া মিক্সিত পিচিম আৰু বাহিৰত পূৰা গান বাজনা চলি আছে জুবিনদাৰ গান লাগি আছে সেইখিনিত বেছিকৈ ভিডিঅ' কৰিব পৰা নাই কাৰণ জানেই নহয় কপিৰাইট লাগি যাব এয়া মোৰ নহৰু আদা আৰু এইফালে জলকীয়া পিচি হৈ গ'ল আৰু বাহিৰত বায়ে বনাবৰ কাৰণে খুজি আছে এইখিনি বাহিৰত দিম লগতে আপোনালোকক বাহিৰৰ পৰিৱেশটো মই দেখুৱাই থাকিম সকলোৱে চাব দেই এইফালে আমাৰ চলি আছে মাংস বনোৱা পৰ্ব এয়া আমাৰ বনাই আছে মাংস আৰু আমাৰ ৰান্ধনি হৈছে এয়া চব কেইবাবিধো আছে এইখিনি আমাৰ শাক পাচলি তুমি মাংস কাটিবলৈ সময় নাপালাহি আৰু ব্ৰেড আমাৰ মানুহ এয়া ব্ৰেড নাই ব্ৰেড হেনো দোকানত নাপালে দেই আমাৰ এইফালে ব্ৰেড নাই দোকানত কি ফ্ৰাই মাংস নেকি টমেটো চচ দি পেলাই ফ্ৰাই মাংস খাই আছে কেনেকুৱা লাগিছে দাদা এইফালে কেনেকুৱা লাগিছে কৈ দিয়া একদম মজা ব্ৰেড নাজানো ব্ৰেড কেনেকুৱা লাগিছে কোৱা কেনেকুৱা লাগিছে খাই বাকা খাই পেলাই কওঁ নিজে বনোৱা নিজে টেষ্ট কৰি এতিয়া ক'ব বনাই বেয়া হ'ব নহয় কেনেকুৱা লাগিছে কৈ দিয়া আৰু কি হওক অকণমান আগতে বান্দৰী খাবি নেকি খাবি নেকি নাখাওঁ খাই দিয়া ৰিম্পি ফুকন নিজে বনাই পুৰা খাইছে দে কম টেষ্টি বনাইছে খানা ৰেডি হৈছে আৰে এতিয়া আমি খাম খানা আগলৈ যাওঁ কেমান চব দিব 2025 আমি বিদায় দিলো ওই বিভাগখিনি উঠাই দে বহুত কিবা কিবি নিলে আৰু বাবা এতিয়া বিদায় দিলো এতিয়া আমি আনন্দ কৰিলো এতিয়া আমি খাম কেনেকুৱা লাগিছে কৈ দিয়া কেনেকুৱা লাগিছে আজি কেনেকুৱা লাগিছে পিকনিকটো খাই নব কোৱা চচনি খাই কৈছে খাই ৰান্ধনীয়ে খাব এতিয়া ৰান্ধনীয়ে ক'ব তাই বনোৱাটো কেনেকুৱা হৈছে কোনোবা ভাল বুলিয়ে ক'ব দেই ভাল বুলিয়ে ক'ব তাকে সন্ধ্যাই ভাত খাই ৰৈ আছে ৰান্ধনী খাওক আপুনি জ্বলা চলা হৈছে নাই কেনেকুৱা লাগিছে কওক বাইদেউ